নমস্কাৰ। আপোনালোকে বাৰু পৰঠা খাই কোনে কোনে ভাল পায়? মই বিশেষ ইমান ভাল নাপাওঁ, তথাপিও খাওঁ বাৰু মাজে মাজে। ঘৰত কেতিয়াবা বনাই খোৱাও হয়, কিন্তু সেই হোটেলৰ পাৰফেক্ট পৰঠাটো নহয়গৈ আৰু ঘৰত বনালে। তথাপিও ছোৱালীয়ে মানে মোবাইলত এদিন দেখিলে, দেখাৰ পিছৰ পৰা তাই পৰঠা খাওঁ খাওঁ কৈ আছিলে, সেইবাবে বোলো ঘৰতে বনাই দিওঁ। আলু, গাজৰ আৰু বন্ধাকবি এটুকুৰ ধুনীয়াকৈ হুইচেল মাৰি সিজাই ল'লোঁ, লৈ পানীটো পেলাই দিলোঁ, দি পেলাই ধুনীয়াকৈ গোটেইখিনি মানে মিক্স কৰি ল'লোঁ আৰু তাৰপিছত এফালে অকণমান ঘিউ দি পেলাই, মিঠাতেল দিলেও হয়, যিহেতু মই তাইৰ কাৰণে বনাইছোঁ সেইকাৰণে ঘিউৱে ব্যৱহাৰ কৰিছোঁ। অকণমান ঘিউ দি তাতে কেইফুটামান নহৰু সৰু সৰুকৈ কাটি দি, পিঁয়াজ আৰু বিলাহী এটাও সৰুকৈ কাটি অকণমান মানে বিলাহীটো আধা সিজালৈকে ভাজি ল'ম। তাৰপাছত তাতে নিমখ আৰু হালধি এড কৰি দিছোঁ। যিহেতু বইল কৰোঁতে মই নিমখ দিয়া নাছিলোঁ আলু আৰু গাজৰ বন্ধাকবিখিনি, বিলাহীখিনিতে জোখত নিমখ আৰু হালধি দি দিছিলোঁ, বেলেগ একো মছলা দিয়া নাই। খালি তেলত কেইটামান জিৰা দিছিলোঁ দেই, সেইটো ক'ব থাকি গ'ল। ধুনীয়াকৈ গোটেইখিনি অকণমান টাইম ভাজি ল'লোঁ, লৈ আটা সানি থৈ দিছিলোঁ। তাৰপিছত অকণমান ভালকৈ সানি লৈ গোল গোলকৈ বল বনাই অকণমান আটা লগাই তাৰপিছত অকণমানকৈ বেলি ল'ব লাগে আৰু, নহ'লে হাতেৰে অকণমান বহলাই ল'লেও হৈ যায়। তাতে ধুনীয়াকৈ সেই ভাজি ৰখা আলুৰ ষ্টাফিংখিনি মাজত ভৰাই ভৰাই ধুনীয়াকৈ বল বনাই আকৌ ৰুটিৰ আকাৰত বেলি দিলেই হ'ল। খালি সাৱধানে বেলিব লাগে আৰু, মানে নহ'লে এনেকৈ ফাটি পেলাই ভিতৰৰ বস্তুখিনি ওলাই যোৱা চান্স থাকে। বহুত সাৱধানে বেলিব লাগে। মোৰ দুই এখনত তেনেকৈ অকণমান ওলাই গ'ল, তথাপিও একো নাই, ঘৰতেহে যিহেতু খোৱা। আৰু ভিডিঅ'টো আপোনালোকলৈ বোলো আগবঢ়াওঁ, আপোনালোকেও যদি সেনেকুৱা সৰু ল'ৰা ছোৱালীয়ে খাওঁ বুলি কয় তেতিয়া বনাই দিব পাৰিব। এইখন মই প্ৰথম বনাইছিলোঁ, কিন্তু সেয়া অকণমান হেৰাই গ'ল, মানে মিলোৱা বেয়া হ'ল আৰু। একো নাই, এনেকেই বনালেও একো নহয়। তাৰপিছত কেৰাহী গৰম কৰি ধুনীয়াকৈ অকণমান ঘিউ সানি সানি বনাই দিলোঁ। খাই যেনিবা তাই ভালেই পালে। বৰ বিশেষ ভালকৈ বনাব নাজানো বাৰু, মানে যেনেকেই পাৰোঁ তেনেকেই বনাই দিওঁ আৰু বিচৰা বস্তুটো। মই ইয়াতে পেকেট আটা লৈছিলোঁ, মানে তাইৰ কাৰণে পেকেট আটাটো এক্সট্ৰাকৈ আনি থোৱা হয় আৰু আমাৰ কাৰণে বগা আটা আনি থোৱা থাকে। তাই যিহেতু আটাৰ মানে পানী পিঠা টাইপটো খায়ো ভাল পায়, সেইকাৰণে মাজে মাজে বনাই দিওঁ। কেতিয়াবা অকণমান তেলত মিঠা দি পেলাই পিঠাও বনাই দিওঁ, তেনেকৈও খায়। মুঠতে আটাৰ বস্তুবিলাক তাই খায়েই আৰু। এয়া দেখিছেনে, ফাটি গ'ল, বেছিকৈ হেঁচা মাৰি দিলোঁ যে। তাৰপিছত ধুনীয়াকৈ ঘিউ অকণমান সানি সানি, ঘিউটো আজি শেষেই হ'ল, ভাজি দিলোঁ তাইক। লগত অকণমান চচ দিছিলোঁ, টমেট' চচ খাবৰ কাৰণে। ধুনীয়াকৈ মোৰ পৰঠা ৰেডি হৈ গ'ল। ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে জনাব, আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নকওঁ বাৰু, কোনেও শ্বেয়াৰ নকৰে। লাইক কমেণ্ট এটা কৰি দিব। আৰু মই ভইচ অভাৰ দিলে ছোৱালীৰ মাত এটা শুনিবই, কাৰণ তাইৰ লগতে থাকে যে। এয়া মোৰ